আৰু মামাইতো ভগৱানকে নমনা হ'ল আপোনাকে মোকে সাধাৰণ জনতাকনো কি মানিব তেখেতে সেয়াহে জন্ম আৰু মৃত্যুটোহে তেওঁ বিধাতালৈ ৰাখিলেগৈ বিবাহটোতো 2023 তেওঁ নিজৰ হাতলৈ আনিলেই উপায় নাই আৰু এই চাকৰি কৰা জোঁৱাই পায় নিজৰ ছোৱালী নিজৰ কন্যাৰ সুখৰ ভৱিষ্যতৰ কল্পনা কৰি আশা কৰি যিসকল আই মাতৃয়ে বাল্য বয়সতে নিজৰ ছোৱালীসকলক বিবাহ পাশত আবদ্ধ কৰাইছিলে বিয়া দিয়াইছিলে সেই আইসকললৈ একাজলি শ্ৰদ্ধাঞ্জলি আৰু কেনে পাইছে জোঁৱাই গ'ল নে কাৰাবাসত আপোনালোকতো বাচি গ'ল আপোনাৰ ছোৱালীটো ঘৰতে থাকি গ'ল যি গ'ল এতিয়া জেললৈ জোঁৱাইহে গ'ল নে কি ছোৱালীৰ বয়স হৈছেহে আকৌ এটা চাম একো নাপালোতো টপা আঙুল এটা পাম হয় নহয় একচুৱেলি এখন দুনিয়াত হৈ আছে কি মই খুব বুজিব পৰা নাই সেইডাল ভয়ংকৰ কৰোণা পাৰ হৈ গ'ল তেতিয়া অসমত সিমান হাহাকাৰ লগা নাছিলে এতিয়া বাল্য বিবাহে এতিয়া অসমত যেনেকুৱা এটা খলকনি তুলি আছে মোৰতো মাথা নষ্ট হয় বাল্য বিবাহ চাইল্ড মেৰিজ এইটো এটা ক্ৰাইম হয় তো আমিও অস্বীকাৰ কৰিব নোৱাৰোঁ ময়ো কৰা নাই কোনেও কৰিব নোৱাৰে চৰকাৰে ভুল কৰিছে বুলি কোৱা নাই কিন্তু চিষ্টেমটো অকণমান মই খেলি মেলি পাইছোঁ মোৰ কথাহে কৈছোঁ আৰু দেই বস্তুটো মানে কি ভুলটো যিকোনো এটা ভুল কৰা আগতে ভুল কৰাজনক ধৰিব পাৰিলে ভাল আৰু ভুল হৈ গ'লে এতিয়া ভুল হৈও এটা ভুলৰ কলি মেলিলে আৰু কাৰোবাৰ কলি এবছৰ এমাহ দুমাহ ছমাহ দেখি আছোঁ নিউজত গতিকে ভুলৰ কলি মেলিলে এতিয়া তেওঁলোকৰ সংসাৰখন জুই লগাই এতিয়া বৰ ভাল লগা নাই এইটো বস্তুটো তেতিয়াও এইটো এক্সপেক্ট কৰা নাছিলে তেতিয়া নিজে কনফিউজ কি হৈ আছে এখন দুনিয়াত কম বয়সতে বিয়া পাতি আহিলে নিজৰ গিৰিয়েকৰ ঘৰত চাউলৰ কাৰ্ডত নাম উঠালে বোলো দুটকীয়া চাউল এসাঁজ খাম এতিয়া ক'তা ৰঙা ঘৰতহে খাব লাগিব কেনে পাইছা কম বয়সতে জোচ মে একদম চাৰি বাৰি কৰিলোঁ খটুচে খেলনে পেলাই খিৰাই শিকল কেনেকুৱা পাইছ মজা পাইছ জীয়ে ওলাই হাগিছ আনিবলৈ পঠাইছে ঘৈণীয়ে এতিয়া দোকানৰ পৰা হাগিছ চেল উঠাই লৈ গৈছে না বোলে ব'ল লিষ্টত নাম আহিছে বহুতে বজাৰ কৰিবলৈ গৈছে বজাৰৰ পৰা উঠাই দিছে গমেই পোৱা নাই কি হৈ আছে দুনিয়াত বোলে ব'ল লিষ্টত নাম আহিছে আৰে কনফিউজ আৰু বহুতো এনেকুৱা কেছ দেখিছোঁ পিতেকহঁতৰ ল'ৰা ছোৱালীহঁতে নাতিনীয়েকহঁতৰ ঘৰত উমলি আছে পিতেকো ঘৰত আছে জীয়েকো ঘৰত আছে বোৱাইকো ঘৰত আছে চব আছে কিন্তু এতিয়া লাষ্টত বাপেককে লৈ গৈছে বোলে বোলা তোমাৰো লিষ্টত নাম আহিছে এইফালে চিঞৰিছে নাতিনীয়েকে ককা ক'ত যোৱা বোলে মই এসাঁজ খাই আহোঁ কণ্ডিশ্যন তেনেকুৱা চলি আছে এই বাল্য বিবাহ এইটো কেছটো মানে ছেকশ্যনটো যেতিয়াৰ পৰা হৈছিল তেতিয়াৰ পৰাই বস্তুবিলাক চাব লাগিছিলে তেতিয়াৰ পৰাই মিছন চলাব লাগিছিলে মই ভাবোঁ এতিয়াতো ইমান বছৰ পাছত একদম বোকাত দনিকণা খুচৰি আছে মামাৰ সিদ্ধান্তৰ একো মানে ক'লো নহয় অপৰম্পাৰ আৰু তেখেতে কেতিয়া ক'ত কি কৰি দিয়ে তেখেতে নিজে জানে নে নাজানে সন্দেহ আছে এতিয়াৰ পৰা কৰা হ'লেও বেলেগ কথা আছিল সকাহ পালেহেঁতেন যে এতিয়াৰ পৰা এইটো কাম কৰিব নোৱাৰিব যোনে কৰিব তাৰ কাৰাবাস আছে তাৰ জেল আছে তেনেকুৱা কেছ এতিয়াৰ পৰা হ'ব লাগিছিলে ভাল হ'লেহেঁতেন এতিয়া যি কৰিলে সংসাৰ গজগজীয়া হৈছিলেহে মা কি হ'ল বাপে কি হ'ল প্ৰাপ্তবয়স্ক হ'ল কম বয়সতে বিয়া পাতিলে আৰু তেতিয়া যেতিয়া একো নকৰিলে এতিয়া মাক ৰাজি বাপেক ৰাজি এতিয়া মামা তুমিহে গৈছা মাজত কাজি হ'বলৈ বস্তুটো তেহেঁতিও বেয়া পাইছে কিন্তু দেই মোৰতো একদম মাথা নষ্ট হৈ গৈছে কি হৈ গৈছে এখন দুনিয়াত মইতো নিজে কনফিউজ মোৰ ভোটাৰ কাৰ্ডখন 4-5 মই চাইছোঁ বোলো মোৰ বয়স ঠিকে আছে নাই আকৌ বিয়া পতা বয়সটোৰ লগত মিলাই চাইছোঁ বোলো ঠিকে আছে বাচিলোঁ কেলা এনেকুৱা কথা হ'লে বস্তুটো ভাল নালাগে ন মানে চাবই নোৱাৰি আৰু এনেকুৱা কেছ এতিয়া ছোৱালী জোকাবলৈ ভয় লগা আছে বহুতৰতো বেকআপেই হৈছে এইবিলাক ঘটনাৰ কাৰণে যে চা এতিয়া তই মই ৰিলেশ্যনত থাকিব লাগিলে কেতিয়াবা জেং লাগি যাব জোচনে মৌটোক উঠাই দিয়াৰ পিছত খেলা খতম বোলে মোক উঠাই লৈ গ'ল তেনেকৈ বহুতৰ ৰিলেশ্যন বেকআপ হৈছে আৰু কেইটামান ডেকা ল'ৰাই যি এতিয়ালৈকে ছোৱালী ভাগত পোৱা নাই তেহেঁতি আকৌ বিয়াত মনে সুখ পাইছে আমাক অভাৰটেক কৰি চাৰি কৰিছিলি ন মজা লৈছিলি এতিয়া পাইছ মজাটো সিহঁতৰো বিয়াত সুখ এতিয়া হওক দিয়ক সান্তনা এটাকে পাইছে দিয়ক কিন্তু এইবিলাক কথাটো তাতকৈ আৰু এটা চিষ্টেমটো মই ভুল পাইছোঁ কি এতিয়া বোলে অকল দৰাবিলাকক উঠাই আছে কইনাবিলাকক উঠোৱা নাই বাল্য বিবাহত ছোৱালীজনী আনিলে বুলি এতিয়া মানুহটোকো উঠাই লৈ গৈছে আৰে উঠা যদি হালকে উঠা না চবতে বোলে মহিলাৰ সমান অধিকাৰ দিয়ক মহিলাকো সমান অধিকাৰ দিয়ক পুৰুষ মহিলা চবৰে সমান অধিকাৰ থাকিব লাগে অকল অধিকাৰ দিলেই নহ'ব না শাস্তিও সমানে দিয়ক ভুলটো সমানে কৰিছে আজি কোনোবা এটা বিয়া পাতিছে অকণমানি ছোৱালী এজনী আৰে মূৰত বন্দুক থৈতো অনা নাই বাটৰ পৰা কিডনেপ কৰিতো উঠাই অনা নাই জোচমে নিজৰ ইচ্ছামতেইতো তাই আহিছিলে পলাই গতিকে হালকে লৈ যাওক ন উঠাই ছোৱালীজনীক থৈ গৈছে ল'ৰাটোক লৈ গৈছে ভুল এটাইতো কৰা নাই অকল এটাই কেলে শাস্তি পাব লাগে দুইটাকে উঠাই লৈ যাওক তেতিয়াতো সুখে দুখে একেলগতে থকা একেভাগে খোৱাৰ
সপোন ৰচি পিনে আহিছিলেতো দুইটা এইটো সেইটো কথা দি আহিছিলে জীৱনে মৰণে একেলগে থাকিম এতিয়া জেলতো একেলগে থাকিব পাৰিব নহয় কিয় টেনশ্যন লৈছে মামা আপুনি লৈ যাওক চবকে লৈ যাওক দুইটা কিনক এটাক নিনিব বেয়া দেখি গম পাইছে নাই তেনেকুৱা ধৰণৰ কথা হৈছে আৰু এতিয়া আগতে শুনিছিলোঁ জন্ম মৃত্যু বিবাহ সেইবিলাক বোলে চব বিধাতা লিখন বিধাতা হাতত থাকে আমাৰ হাতত একো নাথাকে ক'তা 2023 চনত দেখোন মামাই এতিয়া চব হাত কৰিছে লাহে লাহে এতিয়া লাষ্টত অৱশেষত থাকিলেগে কি জন্ম আৰু মৃত্যুহে বিধাতাৰ হাতত থাকিলেগে বাকী বিবাহটোতো মামাই নিজৰ ফালে হাত কৰিলে কাইলৈ জন্মটো নিয়ন্ত্ৰণ কৰিব আৰু থাকিল কি গোটেই দুনিয়াত মামাই মামা আৰু ভগৱান বুলিবলৈ নাই আও হৰি বোলে আও ৰাম হিমন্ত বিশ্ব শৰ্মা তেওঁৰ নাম কৃষ্ণ কৃষ্ণ সেইটো আৰু বাকী নিউজবিলাক চাই চাই মাথা বেয়া হৈ গৈছে কি হৈ আছে দুনিয়াখনত বাৰু ঠিকে আছে যি হৈ আছে এতিয়াৰ পৰা সাৱধান হৈ চলিলেই হ'ল আৰু কিন্তু কিমান দিনলৈকে বা নিয়ম থাকে বা কিমান নিয়ম মানে কিমান বা মামাই মনাব পাৰে সেইটোহে চাম আৰু এতিয়া বাকী ক'ব লগা আমিনো কি আৰু নিমিত্তহে মাত্ৰ মামা এতিয়া উঠ বুলি ক'লে উঠি যাব লাগিব ঠিক নাই নহয় বাকী মামা আপুনি আমি হাগিম কেতিয়া মুতিম কেতিয়া পাদিম কেতিয়া সেইকেইটাও টাইম আৰু তাৰিখ নিৰ্ধাৰিত কৰি দিয়ক আৰু দেই ভুলক কমত কেতিয়াবা আকৌ মুতি পাম হাগি পাম আকৌ বোলে ক'ব বোলা হাগিম বোলা তোমাৰ নাম আহিছে লিষ্টত উঠোৱা একেটা উঠোৱা কিয় কৰিব এইটো কাম বাবা এনেকৈতো নহ'ব সেইবিলাক চব আৰু নিৰ্ধাৰিত কৰি দিয়ক সোনকালে ফাদিল কৰি দিয়ক আৰু তেতিয়া এইখনকৰ পাছতে গম গতি নোপোৱাকৈ সেইখনো কাম কৰি পাম সেইবোৰ আকৌ বোলে মাফি নাই বুলি কৈ দিবলৈ এইটো খেলাই খতম গতিকে সেইটোৱে আৰু কথা ইমানখিনিয়ে কথা ভিডিঅ'টো আপোনালোকে কি পালে কি নাপালে মই মোৰ মন্তব্যটো দাঙি ধৰিছোঁ ৰাইজে পাতি আছে এনেকৈ আৰু হয়ো চাবলগীয়া কথা এতিয়া মই আকৌ কাৰোলৈ ঘেণ্টা খাতি নকৰা লোৱা ন কেলা চিধা চিধি কওঁ একদম ভিডিঅ'টো শ্বেয়াৰ কৰা মামাই পোৱাকৈ শ্বেয়াৰ নকৰিব আৰু বৰ বেছি শ্বেয়াৰ কৰিব নালাগে মামাই পালে আকৌ মোকো উঠাই দিয়ক হা ভাগিন তুমি এইটো কাম কৰিব নালাগিছিল বাবা কিয় কৰিলা তেতিয়া আৰু মোৰো গম পাইছে নহয় কথা সেইটোৱে লাইক কৰিব শ্বেয়াৰ কৰিব যদি মনে মিলে আৰু নকৰিলোঁ নাই যুঁজবস্তি নাই স্বাধীন এখন দেশত আছে যেতিয়া সেইটো স্বাধীনতা আপোনালোকৰ আছে কৰিলে কৰিব নকৰিলে নাই আৰু কিন্তু কৰিলে ভাল লাগে আৰু মনটো গম পাইছে নাই সেইটোৱে কথা আৰু মাথা নষ্ট